নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, মোৰ এই নতুন আহিবলগীয়া ভিডিঅ'বোৰ পাবৰ বাবে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব, যাতে মই আপলোড কৰা ভিডিঅ'বোৰ আপোনাৰ মোবাইলত নটিফিকেশ্যনৰ দ্বাৰা পাই গৈ থাকে। বন্ধু বান্ধৱীসকল, আজি মই কথা পাতিম মানুহৰ নামৰ প্ৰথম আখৰটোৰ পৰা ব্যক্তিৰ স্বভাৱ চৰিত্ৰৰ বিষয়ে জানিবলৈ আমি ভিডিঅ'টো চাব লাগিব। গতিকে বন্ধু বান্ধৱীসকল, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, মানুহৰ নামৰ প্ৰথম আখৰটো যদি অ'ৰে আৰম্ভ হয়, মানুহজন সৌন্দৰ্যপ্ৰিয় আৰু আকৰ্ষণীয় ব্যক্তিৰ অধিকাৰী হয়। ভাবি চিন্তিহে তেওঁলোকে যিহকে তিহকে বিশ্বাস কৰে। এওঁ মানুহজন আত্মকেন্দ্ৰিক হয়, গোপনীয়তা বজাই ৰাখিব জানে, নিজৰ প্ৰতি উচ্চ ধাৰণা পোষণ কৰে। এনে লোকে নিজকে শ্ৰদ্ধা কৰে, নিজৰ বিষয়ে চিন্তা কৰে। এনে লোকে কৌতূহলী স্বভাৱৰ হয়। তাৰপিছত মানুহৰ নামৰ প্ৰথম আখৰটো যদি টিৰে আৰম্ভ হ'লে, মানুহজন ত্যাগী আৰু নিস্বাৰ্থী হয়। এওঁলোকে সকলোৰে মংগল কামনা কৰে। তেওঁলোক আদৰ্শপৰায়ণ হয়। আধ্যাত্মিক তেওঁলোকৰ প্ৰিয় বিষয়। এওঁলোক আৱিষ্কাৰকো হ'ব পাৰে। তাৰপিছত মানুহৰ নামৰ প্ৰথম আখৰটো যদি ইউ হ'লে, মানুহজন সত্যনিষ্ঠ, কল্পনাপ্ৰৱণ আৰু উদাৰ প্ৰকৃতিৰ হয়। তেওঁলোকে নিজকে বিলাই দিব বিচাৰে। এওঁলোকে মন বা মত বদলাই যাব পাৰে। এওঁলোক সুস্থদেহী হয়। বন্ধু বান্ধৱীসকল, আজিলৈ ইমানকে কৈ মোৰ চেনেলৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।